মই দেখাওঁ আপোনালোকক কাৰ পাৰ্চেলবিলাক আজি মই পঠাইছোঁ। হাই এভৰিৱান, মোৰ চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ মই জানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বৰ্তমান স্ক্ৰীন প্ৰিণ্টিঙৰ যিটো ৰুমত আমি কাম কৰোঁ সেই ৰুমটোত আছোঁ, মই পেকিং কৰি আছোঁ। আৰু যোৱা ৰাতি বহুতখিনি স্ক্ৰীন বনালোঁ। আৰু কি হ'ল, অলপমান স্ক্ৰীন বনাব আছিলে, আজি যিহেতু দিয়া কথা আছিলে কালি ৰাতি আমি বনালোঁ। আৰু তেনেকুৱাতে ভল্টেজটো হঠাৎ নাইকিয়া হৈ থাকিলে, আৰু তেনেকুৱা হ'লে ড্ৰায়াৰটো যিহেতু আমি মাৰিব নোৱাৰোঁ আৰু শুকাবলৈ থাকি গ'ল। আৰু সেইকেইখন স্ক্ৰীন প্ৰায় 7-8খন স্ক্ৰীন বনাব থাকি গ'ল। গতিকে সেইকেইখন স্ক্ৰীন বনাব নোৱাৰাৰ কাৰণে আমাৰ পেকেটবিলাক আজি আগবেলা দিয়াটো নহ'ল, পাছবেলাহে দিয়াটো কৰিছোঁ। আৰু পাছবেলা দিলে কি হয়, কুৰিয়াৰৰ গাড়ী আগবেলাতে যদি গুচি যায় তেতিয়াহ'লে পাৰ্চেলবোৰ আমি আজি দিলেও কালিলৈহে তাহাঁতি পঠাব, অফিচৰ পৰা পঠাব। আৰু কাৰ আজি পঠাইছোঁ আপোনালোকক সকলো দেখাম এইটো ভিডিঅ'তে, শেষলৈকে চাব। আৰু যদি চাই ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাব। আপোনালোকৰ এটা কমেণ্টে বহুত সাহস দিয়ে নেক্সট ভিডিঅ' বনাবলৈ। কাৰণ ভিডিঅ' এটা ইমান কষ্ট কৰি ইমান কামৰ ব্যস্ততাৰ মাজত বনোৱা হয়, এডিট কৰাৰ পৰা আপলোড কৰালৈকে। আৰু এটা মেইন প্ৰব্লেম কি জানানে, ভিডিঅ'টো বনালেও আমাৰ কি হয়, নেটৰ প্ৰব্লেম বহুত বেছি বেয়া। বহুত নেটৰ প্ৰব্লেম হয় আমাৰ ইয়াতে। আপলোড কৰিবলৈ ৰাতিপুৱা যদি 8টাত ভিডিঅ'টো আপলোড কৰোঁ তেতিয়াহ'লে হয়গৈ ৰাতি 11-12টাত আপলোড হয়। আৰু তেনেকুৱা হ'লে মোৰ ভিডিঅ' সেইটো কাৰণেও এইকেইদিন অলপ বেছি হৈছে, এলাহতে থাকি যায়। এডিট কৰিলেও আপলোড কৰিলে দেখোন আপলোড নহয়েই সময়মতে, সেনেকুৱা এলাহতো থাকি যায় ভিডিঅ' বনাবলৈ। তথাপিও যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু আপোনালোকৰ ভাল কমেণ্ট পালে আৰু বনাবলৈ ভাল লাগে। মই দেখাওঁ আপোনালোকক কাৰ পাৰ্চেলবিলাক আজি মই পঠাইছোঁ। বহুতখিনি হ'ল, মই পেকিঙো কৰিলোঁ, সেইখিনি মই বাহিৰত ৰাখি দিছোঁ, সেইখিনি মই আপোনালোকক দেখাম। আৰু বেছি ভৰাবলৈ নাই, এয়া কেইখনমান আছেগৈ ভৰাবলৈ, আৰু এইফালেও আছে কেইখনমান ভৰাবলৈ। আৰু এইখিনি মই পেকিং কৰা হৈ গ'ল। এইখিনি পেকেট যিহেতু বহুত ডাঙৰ, ইয়াতো প্ৰায় 40-50 যোৰমান কাপোৰ আছে। এইটোহঁততো ধৰক বাইকত লৈ যাব নোৱাৰি ন, গাড়ীতে নিব লাগিব। সেইকাৰণে আৰু এটা বস্তু দেখাই দিছোঁ আপোনালোকক, আৰু এটা বস্তু দেখাই দিওঁ। আমাৰ মিস্ত্ৰীও বহুত লাগি আছে, সেইকাৰণেও এইকেইদিন অলপ ব্যস্ত হ'ব লগা হৈছে। ঘৰৰ বাউণ্ডেৰী ৱালবিলাক গাঁঠি আছে, আৰু চোতালত যিটো ইণ্টাৰলক ইটা হয় সেইটো পাৰি আছে, সেইবিলাক কামতো লাগি আছে মিস্ত্ৰী। গতিকে সেইকাৰণেও অলপ এইকেইদিন স্ক্ৰীন বনোৱা পেকিং কৰা দিনত সময় হোৱা নাই। গতিকে ৰাতি বনাইছোঁ, কালি বহুত ৰাতি হৈ গ'লগৈ। আপোনালোকক দেখাম কালি ৰাতি কি কৰি আছিলোঁ আমি, সেইখিনি আপোনালোকক দেখাইছোঁ, চাই লওক। এয়া মিস্ত্ৰী লাগি আছে, যেতিয়া কমপ্লিট হ'ব আপোনালোকক মই ভালকৈ দেখাম বাৰু। এতিয়া এনেই আৰু দেখাই দিছোঁ কি চলি আছে। আৰু এইটো ভিডিঅ'তে ভাবিছোঁ আপোনালোকক এযোৰ এম্ব্ৰইডাৰী কৰা কাপোৰ দেখাওঁ বুলি। স্ক্ৰীন প্ৰিণ্টিং মোৰ পৰা লৈ থকা এগৰাকী ক্লাইণ্টে মই পিন্ধি থকা যিযোৰ কাপোৰ মই পিন্ধি আছোঁ এতিয়া, সেই কাপোৰযোৰ ভাল লাগি পেলাই তেখেতে এটা নিজৰ চইজৰ কালাৰত মোক কৰিবলৈ দিছিলে। গতিকে ভাবিলোঁ কাপোৰযোৰ সোনকালে কৰি দিওঁ। তাই বহুত দিনৰ পৰা কৈ আছে, কিন্তু সময়ৰ অভাৱত সোনকালে দিব পৰা নাই, বহুত দেৰি লগালোঁ মই। গতিকে পঠোৱাৰ আগতে ভাবিলোঁ আপোনালোকক এবাৰ কাপোৰযোৰ দেখাই লওঁ। যদি ভাল লাগে তেনেকৈ কোনোবাই অৰ্ডাৰ দিব, যদি বিচাৰে অলপ সময়লৈ অৰ্ডাৰ দিব। যিহেতু মই ইমাৰ্জেঞ্চি এম্ব্ৰইডাৰী পঠাব নোৱাৰোঁ, ইমাৰ্জেঞ্চি মই এম্ব্ৰইডাৰী কামটো নকৰোঁ। গতিকে আপোনালোকে যদি অলপ সময়লৈ মোক কাপোৰটো কৰিবলৈ দিয়ে তেতিয়াহ'লে মই কৰি দিব পাৰিম। আৰু তাইও নিজৰ চইজত এযোৰ কাপোৰ মোক কৰিব দিছিলে। ফুলটো এইটো, কিন্তু কাপোৰৰ ৰংটো তাই নিজৰ চইজত দিছিলে। গতিকে ভাবিলোঁ আপোনালোকক কাপোৰযোৰ দেখাই দিওঁ, কাৰণ মই এতিয়া পেকিং কৰিম, পঠাবই লাগিব। সেয়েহে ভাবিলোঁ দেখাই দিওঁ আৰু চাই লওক। আৰু যদি কাপোৰযোৰ ভাল লাগে কমেণ্ট এটা কৰি জনাব আপোনালোকে কেনেকুৱা লাগিছে। এয়া বনাই থোৱা স্ক্ৰীনখিনি মই গোটাই লৈছোঁ, যিহেতু ভৰাব লাগিব। আৰু এইখন চাওকচোন, এখন ইউনিক ডিজাইনৰ স্ক্ৰীন, কাষ্টমাইজ হয়। মই আপোনালোকক আগৰ একদম পুৰণা দুটামান ভিডিঅ'ত কৈছিলোঁ যে আপোনালোকে যদি টি চাৰ্ট বা এনেকৈ পলিথিন হওক, যিকোনো ধৰণৰ বস্তু যদি আপোনালোকে স্ক্ৰীন প্ৰিণ্টিং কৰিব বিচাৰে, বা যিকোনো হওক, আপোনালোকে কুৰ্তিটো কৰিব পাৰে। কাৰণ কুৰ্তিটো ফুল ডিজাইনত, কুৰ্তিৰ যিটো শ্বেপ হয় তেনেকুৱা ডিজাইনত যদি বনাব দিয়ে, কাষ্টমাইজ তেনেকৈ বনাই দিয়া হয় স্ক্ৰীন। আৰু এইখন তেনেকৈ এগৰাকী ভণ্টিয়ে মোক দিছিল বনাবলৈ। গীতাৰ তাই দুটা ডিজাইন চিলেক্ট কৰি দিছিলে, গতিকে সেই দুটা ডিজাইন মই স্ক্ৰীনখন বনাইছোঁ আৰু পঠাব লাগিব যিহেতু।
পেকিং কৰাৰ আগত ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বুলি। এইযোৰ হয় কাপোৰযোৰ, কালাৰটো তাই নিজে চাই দিছিলে বাৰু। ফুলটো মই পিন্ধি থকা কাপোৰযোৰ যে দেখিছে একদম ছেইম সেইটোৱে ফুল হয়। আৰু বাকী কেনেকুৱা লাগিছে জনাব। মেহেন্দি গ্ৰীণ কালাৰটো দি পাতটো দি দিছিলোঁ আৰু অৰেঞ্জ কালাৰ য়েল্ল' কালাৰ দুটা কম্বিনেশ্যন ডাবুল বেজি দি কৰিছিলোঁ। মোৰ খুব ভাল লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো বাৰু। স্কিন পূৰা বনাই থোৱা আছে আৰু এইখিনি যে দেখিছে এইখিনি এগৰাকীৰ কাৰণে ৰেডি কৰিছোঁ আৰু অলপমান ৰেডি কৰিব আছে কাৰণে এইখিনি পেকিং কৰা হোৱা নাই আৰু আছে ৰ'ব। এইফালে আছে, তাতো অলপ আছে। এইফালে আকৌ মই কাপোৰ ভৰাই আছোঁ, কাপোৰো লৈছে বহুতখিনি। এয়া প্ৰায় 40 যোৰ কাপোৰ লৈছে, এইখিনি পঠাব লাগিব গোলাঘাট। ইয়াত ভৰালোঁ আৰু 7 যোৰমান ইয়াত ভৰাব লাগিব। সেইকাৰণে মই এই পেকেটটো এনেকৈ খুলি ৰাখিছোঁ, যিহেতু সেইকেইটা কালাৰ মোৰ ওচৰত বৰ্তমান ষ্টক নাই আৰু পাবহি অলপ পাছতে। আজি আনিবলৈ দিয়া হৈছে, গতিকে সেইখিনি অহাৰ পিছত মই তাতে ভৰাম। আৰু এইফালে এয়া দেখিছেনে কাৰ্টন পূৰা আনি লৈছোঁ। এইফালে এয়া ক্ৰমেলিন লৈ লৈছোঁ। এইফালে স্কিনত কালাৰ লগাই লোৱা হৈছে, গতিকে সেইখিনি ৰেডি হ'লে যদি পাৰোঁ আপোনালোকক ভিডিঅ'টোত মই ফটো লগাই দিবলৈ ট্ৰাই কৰিম। আৰু এইকেইদিন ৰাতিপুৱা মানে একদম 8টা বজাৰ আগতে 6:30মান বজাৰ পৰা মই মেকআপ কৰিব লগা হৈছিল। ডান্সৰ প্ৰগ্ৰেম আছিল, ফেশ্বন শ্ব' প্ৰগ্ৰেম আছিল, এনেকৈ আৰু কিবাকিবি প্ৰগ্ৰেমৰ কাৰণে মোৰ ওচৰত মেকআপ কৰিবলৈ আহিছিল। গতিকে তাৰ অকণমান ক্লিপ ৰাখি থৈছিলোঁ। ইমান লৰালৰিকৈ কৰা হয় যে ৰাতিপুৱা ভালকৈ ভিডিঅ' কৰিবলৈ তেনেকৈ হোৱাই নাই। তথাপিও আপোনালোকক দেখাম বুলিয়ে অলপমান লৈ থৈ দিছিলোঁ। 3গৰাকীমান ভণ্টি আহিছিল, তেওঁলোকক মই এফালে ভাত বনাই আছোঁ, এফালে মেকআপ কৰি আছোঁ, তেনেকৈ কৰিব লগা হৈছিল লৰালৰিকৈ। মানে বিহু ডান্সৰ কাৰণে বাহিৰত নিব তেওঁলোকক, আৰু তাৰ কাৰণে চিলেকশ্যনৰ কাৰণে মানে গ্ৰুপ ডান্সৰ কম্পিটিশ্যন হৈ আছিল, তাৰ কাৰণে মেকআপ কৰিব আহিছিল। কম্পিটিশ্যনটো অৰুণাচলত আছিল, কিন্তু মোৰ ঘৰতে মেকআপ কৰি গৈছিল তাই। গতিকে ৰাতিপুৱা 6:30মান বজাতে মই কৰিব লগা হৈছিল মেকআপটো। ফাইনেলি মোৰ পেকিং কৰা হৈ গ'ল। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব, আৰু যদি পাৰে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেতিয়া স্কিন পেইণ্টিঙৰ সামগ্ৰীয়ে হওক বা অন্যান্য মই যিখিনি কৰোঁ আপোনালোকৰ প্ৰয়োজন হয় মোৰ পৰা ল'ব পৰাকৈ, সেয়া যদি অনুভৱ কৰিছে তেতিয়াহ'লে আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টো। গতিকে আজিলৈ আহোঁ পুনৰ নতুন এটা ভিডিঅ'ত, সকলোকে লগ পাম। ধন্যবাদ।